हाय फ्रेंड्स की खबर आशा करूँ आपलोक भाले आछे बर्तमान मयो भाले आछो आपलोकर खबर मामू बरा विश्वासर अन्यता ब्लग भिडिओ आपलोक सकलोके स्वागतम जनाइछो बहुत दिन समय भिडिओ দিব माने मैं अलप व्यस्त आछिलो हेतु कारणे भिडिओ दिया हुआई नाছিলে सो भाबिलो आज मैं जेतु रास चाबले जाम सो आपलोकको मोर लगते লৈ যাম ते मोर पाछते चाइ थाকক भिडिओটো कन्टिन्यू কৰি থাকিব আৰু শেষলৈকে চাই থাকিব অকমান ৰাসৰ কিছু দৃশ্য আপোনালোকে দেখাবলৈ চেষ্টা কৰিম তে ভিডিওটো আপোনালোকে শেষলৈকে চাব उपस्थित हमार विशेष के श्रद्धा अंचलबासी राइज हमार गोपाल बरा डांगरिया उपस्थित
ফুলৰ গোপিনী প্ৰিয়া কৰি কৃষ্ণই বজাই মোহৰৰে ৰাসক্ৰিয়া কৰি কৃষ্ণই বজাই মোহৰৰে ৰাসক্ৰিয়া কৰি ৰাতি ৰাতি গাই হাই ফ্ৰেণ্ডছ, বৰ্তমান মোৰ ৰাস চোৱা শেষ হ'ল। মই বৰ্তমান ঘৰলৈ আহি আছোঁ। বাচ্চালৈ বেছি টাইম হোৱা নাই, 7টা বজাৰ পৰা আৰম্ভ হৈছে। আপোনাৰ এতিয়া বেছি 10:30 কিজানি সময়। ৰাস শেষে হ'ল। ল'ৰা ৰাস আছিলে, ভালেই লাগিছে, কাৰণ যোৱা বছৰটো ৰাস কি বস্তু গম পোৱা নাছিলে। এইবছৰ তথাপি ভালেই লাগিছে। এতিয়া আমি ৰাস চাই চিতি ঘৰলৈ আহি আছোঁ। তো ঠিক আছে, ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাব। যদি ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেওঁ অন্যতে ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই আপোনাৰ পৰা বিদায় লৈছোঁ।